হাই ফ্ৰেণ্ডছ, মই অমৰে মোৰ ইউটিউব চেনেল এন মিক্সলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা বেলেগ ধৰণৰ ব্লগ লৈ আহিছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে জানে যে মোৰ ডাঙৰ বাক মায়ঙত বিয়া দিছোঁ আৰু ডাঙৰ বাৰ লগত মই মায়ঙৰে এঘৰ মানুহলৈ গৈছিলোঁ, নেপালী মানুহ। তেওঁলোকে জাৰ্চি গৰুবোৰ পালন কৰে। কেনেদৰে পালন কৰে চাওকচোন। তেওঁলোকে জাৰ্চি গৰুবোৰ একে ঠাইতে ৰখাৰ ব্যৱস্থা কৰে আৰু সেই ঠাইতে তেওঁলোকে ঘাঁহ পানীবোৰ যোগান ধৰে, খেৰ দিয়ে আৰু প্ৰয়োজনীয় তেওঁলোকৰ পুষ্টিকৰ আহাৰবিলাকো দিয়ে। আৰু মই এই গৰুবোৰৰ ওচৰলৈ গৈছিলোঁ। গৰুবোৰৰ ওচৰলৈ যাওঁতে এটা কথা লক্ষ্য কৰিলোঁ যে এই গৰুবোৰ একে ঠাইতে থকাৰ বাবে এই খুৰাৰ অৱস্থা চাওকচোন, কিমান দীঘল হৈ গৈছে। শিংবিলাকো বহুত দীঘল দীঘল হৈ গৈছে, পাক খাই গৈছে শিং। তাৰমানে এইবোৰ গৰুৱে লৰচৰ কৰিব নোৱাৰে। এইবোৰক একে ঠাইতে ৰখা হয়, খাদ্যবিলাক দি ইহঁতক মাত্ৰ গাখীৰৰ বাবে যথেষ্ট গাখীৰ উৎপাদন হয়। কিন্তু জাৰ্চি গৰুকেইজনী চাই আমি বাই আৰু মই বাইকত উঠি এটা বেলেগ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আহি সেই ঠাই পাই গ'লোঁ। আহি আপোনালোকে বাৰু ধৰিব পাৰিছেনে এইটো কোনটো ঠাইলৈ আমি আহিছোঁ? হয়, আপোনালোকে ঠিকেই ধৰিছে। এয়া হৈছে তৰমুজৰ বাগান। এই অঞ্চলত বহুতখিনি মানুহেই তৰমুজ খেতি কৰে আৰু আমিও ভাবিলোঁ বোলো তৰমুজ অলপ লৈ যাওঁ। আমি আহি এই তৰমুজৰ বাগানখনৰ কাষতে ৰ'লোঁ আৰু তৰমুজৰ যিজনে খেতি কৰিছিলে তেখেতে সেই গাড়ী মানে দূৰৰ পৰা হেৰি গৈছিলে, বেপাৰী গৈছিলে। সেই গাড়ী যিবোৰে লৈ গৈছিল, যিবোৰ বেপাৰী গাড়ী লৈ গৈছিল, তেওঁলোকৰ লগত এই অ'নাৰজনে কথা পাতি আছিল, যিজনে মানে খেতি কৰিছে এইখিনি। তো আমিও চালোঁ খেতিডৰা আৰু এয়া চাওক, গাড়ীত তৰমুজবিলাক ভৰাই আছে। আমিও কম হ'লে লোৱা নাই। আমাৰ আমাৰ বা এইবিলাকত বিৰাট চৌখিন। এয়া মোনাটোত দেখিছে কিমানকেইটা তৰমুজ লৈছোঁ। এইকেইটা খাম বুলিয়ে লৈছোঁ ঘৰতে, যিহেতু বাগানতে আছোঁ আৰু বাগানত থাকিলে কিহৰ চিন্তা। গতিকে আমি তৰমুজ সৰহকৈ লৈছোঁ। এওঁৰ নাম কৃষ্ণ। এওঁলোকৰ ঘৰলৈ গৈছিলোঁ, জাৰ্চি গৰু এওঁলোকৰ ঘৰতে আছিলে। এতিয়া আমি এয়া তৰমুজ চাওক, তৰমুজটো দেখুৱাই লৈছোঁ বাৰু। প্ৰথম তৰমুজ ভাল লাগে, একেলগে বাগানত ইমানবিলাক তৰমুজ দেখি বহুত ভাল লাগিছে। আৰু দামটো 14 টকামানকৈ লৈছোঁ কেজি। এয়া জুখিলোঁ, প্ৰায় 17.5 কেজি 18 কেজি হ'ল। তাৰপিছতে আমি আহি মায়ং কলেজৰ ওচৰত থকা এঘৰ মানুহত ৰ'লোঁ। এইখন মায়ং কলেজ হয়। তাৰপিছত আমি আহি যি ঘৰ মানুহত ৰ'লোঁ, তেখেতে আমাক তেওঁৰ ওচৰতে থকা এখন শাক পাচলি খেতিৰ বাগানলৈ লৈ গ'ল। ইয়াতে তেওঁ আগে আগে গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ। আৰু এওঁ হৈছে খেতিডৰা কৰা মূল খেতিয়কজন। তেওঁৰ লগত মই বিভিন্ন সময়ত কথাও পাতিলোঁ। তেওঁ কি কয় শুনিবচোন আপোনালোকে। বহুত সাৰ দিয়ে, ইমান সাৰ দিব নালাগে, দিব লাগে, নিদিলে নহয়। সেইটো এটা খাদ্য। আমি মানুহে যেনেকে খাদ্য তেওঁ খেতিত সাৰ দিয়াৰ কথা ক'লে। আৰু এয়া মোৰ বা, আৰু লগতে সেয়া বাকীসকলে শাক পাচলি ছিগি আছে। তাৰপিছতে তেওঁ মোক বাগানখন দেখুৱালে। এয়া লেচেৰা খেতিখিনি, এইখিনি লেচেৰা লাগিছে এইকেইডাল গছত। তাৰপিছতে তেওঁ লেচেৰা আৰু লগত এয়া বেঙেনা, এইবিলাক গছৰ বেঙেনাও আপোনাৰ মানে ফুল লাগিছে। মানে হেৰি কৰি দিব লাগে। বেঙেনা খেতিখিনি চাই লোৱাৰ পাছতেই মই তিতা কেৰেলাৰ চাংখনৰ ওচৰলৈ গ'লোঁ আৰু ইয়াত তিতা কেৰেলাবোৰ লাগি আছে। আৰু তেখেতক খেতি কেনেদৰে কৰে এই কথা প্ৰশ্ন কৰাত তেওঁ ক'লে যে প্ৰথমতে মাটিডৰা চাহ কৰি ল'ব লাগে। তাৰপাছত প্ৰয়োজনীয় যিখিনি মানে আপোনাৰ সাৰ বা যিখিনি মাটিক প্ৰয়োজনীয় আৰু শস্যটো গজিবলৈ যিখিনি প্ৰয়োজনীয় আহাৰ, সেইখিনি মাটিয়ে পাব লাগে। তাৰ বাবে সাৰ প্ৰয়োগ কৰিব লাগিব। তাৰপিছতে ধুনীয়াকৈ পলিথিন দি মাটিডৰা জাপি দিব লাগে। তাৰপিছত এয়া খেতি তেতিয়াহে ভালদৰে হয়। এয়া আপোনাৰ জিকা, এখন জিকা চাঙৰ তললৈ আহিলোঁ। জিকা লাগিছে। এওঁ মোক গাইড কৰি লৈ গৈ আছে।
মই গোটেই খেতিডৰা ইমূৰৰ পৰা সিমূৰলৈ তন্নতন্নকৈ চাই তেওঁক বিভিন্ন সময়ত প্ৰশ্ন কৰিলোঁ আৰু তেওঁ তাৰে উত্তৰবিলাক দিছিলে। এয়া হৈছে জলকীয়া। এইটো জলকীয়াৰ নাম বোলে বাংলাদেশী জলকীয়া। জ্বলাও ভাল হয়। আৰু জলকীয়াৰ নামটো কি? তেওঁ আগে আগে গৈ আছে, মোক গৈ তেওঁ এঠাইত ৰৈ থকা অন্য এখন তিতাকেৰেলাৰ চাং দেখুৱালে। এই তিতাকেৰেলাৰ চাংখন যথেষ্ট ডাঙৰে হয়। চাওকচোন বাৰু, আপোনালোকে দেখিছে চাগে এইবোৰ তিতাকেৰেলাবোৰ। এয়া আকৌ জলকীয়া গছ। এইবোৰ হৈছে ভোলৰ গছ। ভোল তিতাকেৰেলা প্ৰায় একেলগেই দিছে। একেখন চাঙতে আছিলে। প্ৰথমতে বীজবোৰ আনি এইবোৰ পাত্ৰতে গজায়, এয়া পাত্ৰবোৰ। তাৰপিছতে আমি গ'লোঁ তেওঁৰ যিটো ষ্টক ৰুমে বুলি ক'ব পাৰি আৰু। ইয়াতে জলকীয়াবোৰ ছিগি ৰাখিছে, বেপাৰীবোৰ আহিলে তেওঁলোকে লৈ যাব পৰাকৈ। এই বস্তাত ধুনীয়াকৈ তেওঁলোকে ছিগি ৰাখিছে। তাৰপিছতে ওচৰতে থকা আমি বিলাহী গছৰ যিবোৰ মানে খেতি, সেইডৰালৈ গ'লোঁ। কিন্তু বিলাহীবিলাক তেতিয়ালৈ মানে প্ৰায় মৰহি হৈ গৈছে। তাৰমানে কি হ'ল, 2-3 বাৰকৈ ইয়াৰ পৰা বিলাহী উঠোৱা হৈছে। তাৰপিছতে আমি লাহে লাহে আহিলোঁ। আহি বাহঁতৰ ওচৰলৈ আহিলোঁ। তেওঁলোকেও জলকীয়া ছিগি আছিল আমাৰ বাবে। সেয়া বা তেওঁ জলকীয়া ছিগি আছিল আৰু আমি জলকীয়াখিনি ছিগি শেষ হোৱাৰ পাছতে আগতেই ৰাখি থৈ দিয়া বিভিন্ন শাক পাচলিৰ মোনাটোত ভৰালোঁ আৰু ঘৰলৈ উভতিলোঁ। ফ্ৰেণ্ডছ, যদি আজি আপোনালোকে মোৰ এই ব্লগ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই অল কৰি ল'বলৈ নাপাহৰিব।